Hello everyone, কি খবৰ আপোনালোকৰ বলক দেৰি নকৰো আজি সানডে বুলি এফালে আহিছো আপোনালোকক দেখাই আছো কোট আহিছো আমি একচুয়ালি এথনিক খানা কোট পায় এনেকে বিচাৰি ফুৰো আৰু হছাকে এথনিক খানা খায়ে ভাল লাগে আৰু বেলেগ ধৰণৰ এইবিলাক মা মছলা ইমানকে দিয়া বস্তু খাই ইমান এটা ভাল নাপাওঁ গতিকে বিচাৰি আজি আহি পাইছো গুৱাহাটী ভঙাগড়ত থকা লোকেল অইংক এই ৰেষ্টুৰেণ্টখন আছে একেবাৰে এই ভঙাগড় ব্ৰিজখন দেখিছে ব্ৰিজখনৰ ওচৰতে আছে মানে একেবাৰে অপোজিট আপোনাৰ পুৰণা নেম কেয়াৰ হস্পিটেল সেইখনে হ'ল লোকেল অইংক আহক ভিতৰলৈ যাওঁ অইংক নামটো শুনিয়ে গম পাইছে চাগে এখন পৰ্ক স্পেচিয়েলিষ্ট হ'ব য়েছ অইংক হ'ল গাহৰিয়ে ওলোৱা চাউণ্ড মানে পিগৰ চাউণ্ডটোক অইংক বুলি কয় বাপৰে ভিতৰটো যে বনাইছে আৰু সঁচাকৈ ৰেষ্টুৰেণ্টখন বহুত ধুনীয়া হয় চাওক ইয়াৰ ডেক'ৰেশ্যনটো চাওক ইয়াৰ ইণ্টেৰিয়ৰ ডিজাইনটো চাওক গোটেইখিনি এইবিলাক ফাৰ্নিচাৰবিলাক কাঠৰ আহিছোঁ ৱাইফ আৰু বাৰ লগত এয়া হ'ল ডাঙৰ বা মানে আমাৰ নিচাদৰ ছোৱালী আৰু এয়া চব পৰ্কৰ গোটেই অপাৰেশ্যন কৰি দিছে একচুৱেলি কোনটো কি পৰ্চন পূৰা ভাগকৈ দেখাই দিছে এনেকুৱা দেখিছোঁ আগতে বহুত কেইখন ৰেষ্টুৰেণ্টত আজিকালি ইউজ কৰে আৰু এয়া চব ডেক'ৰেশ্যনটো এইবিলাক থিমটো ক'ব গ'লে থিমটো নাগা থিম হয় কাৰণ একচুৱেলি ৰেষ্টুৰেণ্টখন বেষ্ট অন নাগা ডিছ ইয়াতে স্পেচিয়েল ডিছ হিচাপত আপুনি নাগা থালি বা এনেকুৱা নাগা স্পেচিয়েল হেৰি পাব তাৰ লগতে আমাৰ অসমীয়া গামোচা এখনো ৰাখিছে আৰু এইখিনি চক গোটেই ওপৰৰ যোনখন ফল চিলিং থাকে ফল চিলিংখন বাঁহেদিয়ে বনাইছে আৰু ইমান ধুনীয়া এটা ডেক'ৰেশ্যন কৰিছে বাঁহৰ সঁচাকৈয়ে দেখি ভাল লাগি গৈছে এইবিলাকততো পেইণ্ট কৰি থৈছে ডলাবিলাকত লৈ আৰু আমাৰ নৰ্থ ইষ্টৰ কালচাৰটো বাঁহ বেতৰ কাৰণে কিমান বিখ্যাত আৰু আমি বাঁহেদি ইমান ধুনীয়াকৈ বনাব পাৰোঁ আজি কেইবাখনো দেখিছোঁ এনেকুৱা বাঁহেদি বনাইছে ৰেষ্টুৰেণ্ট ৰিজৰ্ট এনেকুৱা বেম্বৰ ৰিজৰ্ট আগতে দেখাইছোৱে গতিকে আমাৰ বাঁহৰ যোনটো ৰিচ কালচাৰ সেইটোক আমি আৰু ইনহেঞ্চ কৰিব লাগে সেইটো আমিও কিবাকিবি এনেকুৱা যদি হেৰি কৰোঁ বাঁহেদি আমি কৰিব পাৰোঁ বৰ ধুনীয়া লাগে কিন্তু আৰু বাঁহ কাঠ আমাৰতো ইয়াত এভেইলেবলে গতিকে ৰেষ্টুৰেণ্টখন চাওক এবাৰ বৰ সঁচাকৈ ভাল লাগিছে বস্তুখিনি আৰু এতিয়া আমাৰ খানা আহিব টাইম হৈ গৈছে এয়া আহি গ'ল আমাৰ খানা এইটো কি থালি চিকেন আমি দিছোঁ এটা ষ্টিম পৰ্ক থালি এটা চিকেন থালি আৰু এটা ফিছ থালি আৰু যিহেতু মই পৰ্ক লাভাৰ গতিকে পৰ্ক থালিখন মোৰেই গম পাইছে আপোনালোকে আৰু ৰ'ব দেখাই আছোঁ কি দিছে এইটো হ'ল কেৰেলা ভাজি ভাল লাগিছে ইয়াক বইল কৰি বনাইছে কেৰেলা আৰু কিবাকিবি আছে বিন এনেকুৱা বাকী এইবিলাক গৰম আৰু এইটো হ'ল পৰ্কৰ পিচকেইটা ভালেই খালি মই এটা কথা কওঁ আইটেম বহুত কম 300 rupees লয় এই থালিখন আইটেম কিন্তু কম কিন্তু থালিখন খোৱাৰ পিছত মোৰ ধাৰণা বদলি গ'ল কাৰণ ইয়াতকৈ বেছি আৰু একো নালাগে কাৰণ ইমান টেষ্টি হৈছে সঁচাকৈ মই প্ৰথমে ভাবিছিলোঁ ইয়াক যদি মই ৰেটিং দিওঁ 5 মান দিম কিন্তু ডেফিনেটলি এতিয়া খাই উঠি মই কৈছোঁ সঁচাকৈ ইমান টেষ্টি ইয়াতকৈ আৰু একো নালাগে মই 3বাৰমান ভাত লৈ খালোঁ চাগে ৰেটিং ইজ 8 out of 10 একদম অনেষ্ট ৰিভিউ ই কোনো প্ৰমোচনেল ভিডিঅ' নহয় থেংক ইউ